Hello guys, welcome back to my YouTube channel. Our boy channel অন্য এটা ভিডিও লৈ স্বাগতম জনাই আৰু উনৰ পৰা পুৰা ধুনিয়াকৈ ভিডিওটো ষ্টাৰ্ট কৰো। আজিৰ ব্লগটো পুৰা একদম ইটা বাইক চেক পুৰা ৰেডি কৰি ললো আৰু ইটা লেটস গো। ধুনিয়াকৈ একদম বিশ্বকৰ্মাক চিমটি ৰাতিপুৱা ওলাই গলো আৰু গাড়ীখন ষ্টাৰ্ট কৰো আৰু ষ্টাৰ্ট কৰি গলে ব্লগ পুৰা একদম গণেশ মন্দিৰ পাই গলো এটা খেয়া কৰি লৈ যাম। গাড়ীখন ৰাখে গাইছ ফাইনেলি যেহেতু গণেশ মন্দিৰ পালো বোলো এটা সেয়া কৰিলো। গাড়ীৰ উৎপাত নাচাইগে গাইছ, বৈধ গাড়ীৰ উৎপাত আপোনাৰ যান জঁট আৰু সেয়া কৰি লৈ এতিয়া যাওঁ বলক শুৱালকুছিৰ ৰাসো দেখাম আৰু শুৱালকুছিৰ পাট মুগাৰ কাপোৰ পূজা চূজা কৰি ধুনীয়াকৈ একদম আৰু এতিয়া বলক আৰু একদম পুৰা আমাৰ নিজৰ গন্তব্য স্থানক লগে আমি মুগাৰ কাপোৰ নহয়, ইয়াতে মাটিৰ যি আমি চাহ খাওঁ যে মাটিৰ কাপত সেইবিলাক কাপোৰ ইয়াতে বনায় আৰু ইপিনে ধুনীয়াকৈ ইয়াতে বনাই আছে আৰু ইপিনে একদম পুৰা খেতিত হাল মাৰি থৈ দিছে একদম পুৰা খেতি কৰাৰ কাৰণে। আৰু এইভাগে ৰাঙালাও ভাংনা এগিলাখানৰ গাছ এটা লাগি আছে গাইজ। ফাইনেলি শুৱালকুছিৰ বস্ত্ৰ উদ্যান পাই গ'লোঁ। বস্ত্ৰ উদ্যান চাওক না, নাজাৰাটো চাওক না, কি মজা এটা পুৰা ধুনীয়া কিবা এটা লাগছে। আৰু ইপিনে গেটখন শুৱালকুছিৰ মেইন যিখন মুখ্য গেট আছে সেইখন গেট আদৰিবলৈ যিখন গেট আছে আৰু এই গেটখন কিমান ধুনীয়াকৈ সজাই পৰাইছে। আৰু বলক এতিয়া ভিতৰত যাওঁ আৰু ৰাসো দেখাওঁ আপোনালোকক, পাট মুগাৰ কাপোৰ দেখাওঁ বলক লেটছ গো। গেটখন চালে আপোনালোকে আৰু কিবাকে আছে, আমি এতিয়া বৰ্তমান য'ত যাই আছোঁ আৰু সেইখিনি আপোনালোকক গোটেইখিনি দেখাই দিম। আৰু গেটটো মজা এটা কিবা এটা ধুনীয়া এটা ভিউ হৈছে গেটটোৰ মানে। আৰু কিমান দূৰত আছে ৰাসখন সেইখিনিও দেখাম আপোনালোকক মানে। এই ফাইনেলি গাইজ চাওক না, দোকান চব পাট মুগাৰে দোকান মানে, চব একফালৰ পৰা পাট মুগাৰে দোকান, বেলেগ মানে ইয়াতে বেছিভাগ নাইয়ে আৰু পাট মুগাৰ দোকান আপোনালোকে চাওক একে আহিব আৰু আপোনালোকক দেখাই থাকিম আৰু বঢ়িয়াকৈ। তামোল চামোল খাই একদম পূৰা লাল হৈ গৈছোঁ গাইজ। তামোল খানত মানে জুতিটো মজা লাগছে কিন্তু। আহি ফাইনেলি ৰাসৰ গেট পাই গ'লোঁ। চাওক না ৰাসটো গেটটো মজা বনাইছে গাইজ, আপোনাক য'ত টাইমত একবাৰ দেখাম। আৰু গেটৰ ওচৰতে একদম পূৰা ৰাম আৰু হনুমানক পূৰা একদম ৰাখি থৈ দিছে। তাৰে ভিতৰত আৰু কি আছে চাওঁ বলকচোন। বহুত ডাঙৰকৈ বনাইছে গাইজ মূৰ্তিকেইটা, চাওক না। আপোনাৰ ৰাতিৰ কাৰণে প্ৰস্তুতি কৰি আছে, মেচিনত চলিব চাগে, লাইটত কমপ্লিট হয়ে নাই ভালকৈ। গাইজ সঁচা কথা কওঁ দিয়ক, সঁচাকৈ শুৱালকুছিত আহি পোৱা নাছিলোঁ ৰাস চাব। প্ৰথমবাৰৰ কাৰণে এইবিলাক প্ৰথমবাৰ আহিছোঁ ৰাস চাব। আৰু এইটো হ'ল মূল মণ্ডপে হয়, মূল মণ্ডপ বুলি ক'লে। আৰু ইপিনেও আছে প্ৰতিমা, ইপিনেও আছে প্ৰতিমা। বাৰু ইমান ধুনীয়াকৈ মানে সজাইছে ন। আৰু যিগিলাখান বহুত ডাঙৰ প্ৰতিমা বনাইছে। ইপিনে চাওক না, ৰাম আৰু লক্ষ্মণক ইমান ডাঙৰ কৰি একদম পূৰা গেটৰ সমান হৈ গৈছে গাইজ। হয়তো মানুহ 10টামান হৈ যায় সেনেকুৱা। এইভাগে এনেকুৱাডাল বনাইছে ইমান ডাঙৰ, মানে এইভাগে বগলী এটা বনাইছে, মানে এনেকুৱা বহুত ধুনীয়াকৈ বনাইছে। বলকচোন যদি ক'বচোন গাইজ। শুৱালকুছিত আহিছিলোঁ, ৰাসটো আৰম্ভ হৈছে এতিয়া। আৰু ৰাসত এতিয়া বৰ্তমান আমি মূৰ্তিকেইটা অলপমান উপভোগ কৰোঁ। ৰাসৰ ধুনীয়াকৈ বনাইছে গাইজ। আৰু এইভাগে একদম এনকোণ্ডা এডাল আছে, কি ডাঙৰ, একদম বহুত ডাঙৰ হয়। আৰু এইভাগে ৰাম আৰু হনুমান কি ভীষণ, চাওক না, বহুত ডাঙৰকৈ বনাইছে। কিবা এটা ভাল লাগছে। আৰু মই বলক ভিতৰত বাহিৰৰখিনিও দেখাম আপোনালোক। এটা কি ষ্টাইলত বনাইছে গাইজ, কিবা এটা ভাল লাগছে দিয়ক গাইজ, বঢ়িয়া একদম। আহিব আপোনালোকে শুৱালকুছিত ৰাস চাব মজা। আৰু এইভাগে আপোনাৰ নদীৰ পাৰ একদম ধুনীয়া, একদম দোকান সৰু বাৰু কিবাকৈ হোটেল আছে। বহুত ডাঙৰ এৰিয়া ন, বহুত ডাঙৰ এৰিয়া। পৰিষ্কাৰ চাওক না গাইজ, পূৰা একদম ঘৰে পৰিষ্কাৰ হৈ দিছে। দে আৰু হ'ব দে আৰু চাওঁ দে আৰু কিবা কাৰণে
এনেকৈ দোকান বান্ধিয়ে আছে আৰু এইগিলাখান দোকান হ'ব চাগে এইগিলাখান সম্পূৰ্ণ হয়ে নাই আজি আৰম্ভহে হৈছে বলাচোন লগে চাম মিঠাইৰ দোকান এইবিলাক কিবা দোকান বনাব এইবাৰ গাছ চাছ চাওক না গাছ কি কালাৰ কৰি দিছে নদীৰ কাষত গাছ এইবাৰ আনফালে ব্ৰহ্মপুত্ৰ নদীটো আছে আগতে ৰেল লাইনটো এইটো চাইড দিছিল এইবাকে নদী একদম মই কিন্তু বালিচৰটো দেখা নাই কিন্তু ৰাজখিনি যিমানখিনি পাৰি সিমানখিনি আপোনালোকক মূৰ্তি দেখালোঁ আৰু বেছি আৰু কোন নাটকো কাৰণ ইবাগে ময়ো যাব লাগে ইবাগে খেতি চেতি কি ধুনীয়া একদম নাজাৰাটো চাওক না গাইছ কি মজা একদম নদীৰ পাৰতে আৰু ইবাগে ৰাজস্থান লেভেল কিবা একদম পাতি কৰি দিছে একদম গান্ধী আশ্ৰম শুৱালকুছি একে কাষতে মানে সেইখন গান্ধী আশ্ৰম হয় তাৰে কাষতে ৰাজখোলাখান এটা মানে মহাত্মা গান্ধী ৰেলৱে ষ্টেচন নাই মহাত্মা গান্ধী যেতিয়া আহিছিল অসমত 2019 চনত আচ্ছা এইটো ঘাট আছিল তাৰমানে এই গান্ধী ঘাট সেইটোৱে হয় গান্ধী ঘাট আৰু হোটেল ঘাটখন পূৰা একদম বস্তু চস্তু বনাই ৰেডি কৰি থৈ দিছে আৰু বেচাহে কথা মানে ৰাতি ভাল লাগিব ৰাতি একদম পূৰা একদম লাইট টাইট দি দিব লাইট টাইট দিয়াৰ পিছত আৰু কিবা একদম মজা লাগি যাব আৰু এতিয়া আৰম্ভ হৈছে মানুহ দুই এটাকে আহি আছে আৰু আমি আৰু যাব ওলছোঁ কাৰণ দোকান পাহাৰ য'তে যি আছোঁ গোটেইখিনি উঠাই দিছোঁ আৰু ইমান হয় কি ধৰবাই পৰা নাই আমি কাৰণ কিনকে ধৰবা পাৰিবি আগদিনাকে আহিছোঁ বিৰাট ডাঙৰ এৰিয়া আমি বাইকেদি ঘূৰি আছোঁ নলবাৰীতকৈও ডাঙৰ এৰিয়া নহয় তাতকৈও সৰু কিন্তু বহুত দোকান পাহাৰ বহুত হয় এতিয়া আমি আৰু যাব লাগে চাব লগা নাই ইয়াৰ পৰা আমি বাই বাই দিলোঁ ৰাসক এতিয়া হেলমেটটো পিন্ধা এবাৰকে মেলা চেলাও আহিছে এতিয়া সৰু চলি খেলনা এগলাখান গাইজ ভিডিঅ'টো এইখিনিয়ে আছিল আৰু এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইয়াতে আমি সমাপ্ত কৰিম আজিৰ ভিডিঅ'টো আৰু যদিহে মোৰ ভিডিঅ'টো চাই অকণমান হ'লেও ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাকো আগুৱাই যাবলৈ অকণমান উৎসাহিত কৰে যেন আজিলৈ বাই বাই জয় আই অসম জয় হিন্দ।